মহারাজ, এই বিষয়ে আপুনি নিশ্চিন্তে থাকক। মই আজি বিষ স্তন পান কৰাই মথুৰাৰ সকলো শিশুকে বধ কৰিম। আপুনি নিশ্চিন্তে থাকক মহাৰাজ, আপুনি নিশ্চিন্তে থাকক।
ইমান সুন্দৰ এই বালক দেখিলে মন প্ৰাণ জোৰ হৈ যায়। কিন্তু ই যে কম হৈ যায় বনবলী হ'ব পাৰে। ইয়াক মই 20 টন পান কৰাই হত্যা কৰিব লাগিব। তেতিয়া মই কংসৰাজৰ পৰা উপযুক্ত পুৰস্কাৰ গ্ৰহণ কৰিম। মই মোৰ 20 টন পান কৰাই এই শিশুক হত্যা কৰোঁ। तुहारी तो नई যদুমণি